Good morning, welcome back to my YouTube channel. Harjan Pai Travel High School আজি 50 বছৰীয়া সোণালী জয়ন্তী তাৰ উপলক্ষে আজি সেকেন্ড ডে হয় আজি সেকেন্ড ডে কাৰণে আমি আজি গৈ আছো আৰু আমি তাতে এইবোৰ কাপোৰ পিন্ধি আহিছো অলপমান প্ৰদৰ্শনী দেখাম তাৰপা চাব দেখাই দিম আপোনালোকক কি প্ৰদৰ্শনী কৰো আমি একদম গাঁৱলীয়া এটা সিন উলাম দেখাম আপোনালোকক চাই থাকিব সঁচাকে বহুত ভাল লাগে ৰাতি কেনে ফাংচন আছে আমি এতিয়া আহি আছো এয়া গুটে পাৰ্টনাৰ বস্তু লৈ আছো সব সেম আহি আছো কিমান ভাল লাগিছে সব সেম কাপড়া সেৰেংকো লাগিলে বুকুতে জুই সাগে তই আসিলি কলি যাতে কুই ৰৈ 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 তুলৈছা আমাৰ ইয়া সোণালী জয়ন্তীৰ শোভাযাত্ৰা আৰম্ভ হৈছে ভাগৱতৰ গাড়ীখন যাব বাবু হাই 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 পৰম্পৰাগত কৃষ্টি প্ৰদৰ্শনৰ নৈতিক আহ্বানৰ জনাইছোঁ আৰু এয়া জয়মতী শাস্তি দিয়া আমি এতিয়া আকৌ ঘৰলৈ আহিছোঁ ঘৰলৈ আহি মেলি আকৌ এতিয়া কাপোৰ চাপোৰ সলাই আকৌ যাব লাগিব ৰাতি কেনে আকৌ আমাৰ মানে ফাংচনো হ'ব তো ৰাতিকে আকৌ আপোনালোকক লগ পাই আছোঁ কাৰণ এতিয়া আৰু ভাগলি গৈছে ৰাতিপুৱাৰ পৰা দেখিলে ইমানখিনি কষ্ট হৈছে ভাত চাত খাই মেলি আহি এতিয়া ডাইৰেক্ট ঘৰলৈ আহিছোঁ ঘৰলৈ আহি আৰু এইফালে চেং আহি আছে এইজনী আহোঁ ভাগৰ লাগিছে নাই একদম পূৰা বহুত ভাগৰ লাগিছে একদম ভিডিঅ' বনাব মন যোৱা নাই তথাপিতো বনাইছোঁ এতিয়া আকৌ ৰাতি কেনে লগ পাই আছোঁ বাই গাইছ এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ আৰু আমাৰ ঘৰলৈ আলহী আহিছে নতুন নতুন আলহী চাওক এয়া দেখাই দিছোঁ একদম 5জনী আজি 5জনীয়ে পূৰা নাচিব এয়া এইফালে আছে দুজনী এইফালে আছে দুজনী আৰু এইফালে আছে আমাৰ নিকিতা আৰু এইফালে আছে মৌচুমী আৰু আছে দেখাই দিছোঁ আৰু এইফালে আমাৰ একদম চিষ্টাৰ পূৰা কাম কৰি আছে ভাত বাঢ়ি আছে ভাত খাই আমিতো নাচিম ফাংচনত ভাত খাই নাচিব পাৰিবনে সিহঁতে নাজানো আমাৰ এয়া গোটেইখিনি কি কৈছা এইটো আমাৰ সবে সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টও দিব আৰু শেয়াৰ কৰিব থেংক ইউ আৰু এয়া আমাৰ এটা গোটেই পাৰ্টনাৰে ভাত খাই আছে ভাত পানী খাই মেলি আমি পুৰা ডান্স কৰিমগে হে গাইছ আমি ওলাই মেলি এতিয়া ৰেডি হৈ গ'লো এয়া আমাৰ গোটেইখিনি গৈ আছো
tanto tu amor.